নমস্কাৰ মহানৱবৰা তথাস্থলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই পৰৱৰ্তী খণ্ডলৈ আপোনালোকৰ মাজত উপস্থিত আছোঁ। প্ৰিয় দৰ্শক, আপোনালোকৰ মংগলময় কামনাৰে আজি মই এটা নতুন খণ্ড আপোনালোকৰ আগত অৱগত কৰিম। শুনকচোন বাৰু। এইটো আমি যোৱা খণ্ডত কৈছিলোঁ। যোৱা খণ্ডত পাণ্ডৱৰ পুত্ৰগণে প্ৰাণ ৰক্ষা কৰি যেন তেনে মাটি সুৰংগলি পাৰ হৈ গৈ 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 তেওঁলোকে অতব্য অৰণ্যৰ মাজত ভাগৰি পৰিছিল। যেতিয়া ভাগৰি পৰিছিল, কোনো যাব নোৱাৰা হৈছিল, খোজকাঢ়িব নোৱাৰা হৈছিল, তেতিয়া সকলোবিলাক মাটিতে সেই বননিতে পৰি গ'ল। উপায়হীন হৈ ভীমে হাবিৰ জংঘল গছকি লতা কাটি তেওঁ পানী বিচাৰি আনি তেওঁলোকক খুৱাই অকণমান সতেজ কৰিলে। তেওঁলোকে সেই পানী খাই আকৌ শুই পৰিলে। তেতিয়া ৰাতি আন্ধাৰ, ঘোপ মৰা আন্ধাৰে বেৰি ৰাখিছিল। সেই অৰণ্যখনত বিভিন্ন হিংসুক জন্তু আছিল আৰু ৰাক্ষসৰ দেশ আছিল। তেওঁলোকে তাতে শুই পৰিলে ভাতৃগণৰ মাতৃ। ভীমে কিন্তু ৰাতিটো অস্ত্ৰ শস্ত্ৰ লৈ পহৰা দি থাকিলে। তেনেকুৱাতে সেই ৰাজ্য, সেই অৰণ্যখনৰ ৰাজ্যৰ ৰাক্ষস এজন মানে ৰজা আছিল। তেওঁ ভনীয়েক আৰু তেওঁ সেই হাবিত থাকে। সেই গছৰ ডালৰ ৰাক্ষসজন বহি আছিল। বহি থাকোঁতে তেওঁ মনুষ্য গোন্ধ পালে। মনুষ্য গোন্ধ পাই ভনীয়েকক ক'লে, ভনীয়ে ইয়াত কোনোবা মনুষ্য আহিছে, মই বহুত দিন মনুষ্য মাংস খাবলৈ পোৱা নাই, আজি মই খাব লাগিব। তই অতি শীঘ্ৰে গৈ মনুষ্য অনুসন্ধান কৰ আৰু মোলৈ এই মনুষ্য মাংস লৈ আহ। এনেকৈ বুলি হিমবাক পঠিয়ালে। হিমবা ভনীয়েকৰ নাম হিমবা আৰু সেই অসুৰটোৰ নাম হিমব। হিমবই হিমবাক পঠিয়ালে। হিমবাই অলপ দূৰ আহি দেখিলে যে সুন্দৰ সুঠাম এজন ডেকা যুৱক। দেখি তাই আচৰিত হ'ল। আচৰিত হৈ তেওঁ কি কৰিলে, ৰাক্ষসীৰ ৰূপ ত্যাগ কৰি লগে লগে সুন্দৰী গাভৰু ছোৱালীৰ ৰূপ লৈ তেওঁ ভীমৰ ওচৰ পালেহি। ভীমে তেতিয়া তেওঁৰ ওচৰত যেতিয়া পালেহি, ভীমেতো ভয় নকৰে, কালৈও ভয় নকৰে। তেওঁ আহিলে, অহাৰ পিছত তেওঁ ভাবিলে এই অতব্য অৰণ্যৰ মাজত এই সুন্দৰী ক'ৰ পৰা ওলালে। তাই আহি সকলো সবিশেষ আহি ক'লেহি। তাই ক'লে কি বুলি, মোৰ দাদা এই ৰাজ্য, এই হাবিখনৰ তাৰমানে ৰজা, তেওঁ মানুহ খাই ভাল পায় আৰু সেয়েহে মোক আপোনাৰ ওচৰলৈ আপোনাক লৈ যাবলৈ বা আপোনাৰ লগত থকা মনুষ্যসকলক লৈ যাবৰ কাৰণে, খাবৰ কাৰণে মোক পঠিয়াই দিছে নিবলৈ। তেতিয়া হিমবাই ভীমক কথাখিনি কৈ আছে আৰু কৈছে, মই কিন্তু সেইটো কাম কেতিয়াও নকৰোঁ। মই কিন্তু আপোনাৰ লগত মই বিয়া পাতিমহে, কিন্তু মই দাদাৰ কথা নামানো। সেইদে বুলি কৈ থাকোঁতে আহি ইতিমধ্যে হিমব আহি পাই গ'ল। ভনীয়েকে এইখিনি কথা মনুষ্যৰ লগত তই কি বিয়া পাত বুলি আহিয়ে তাইক মানে মাৰিবলৈ চোচা ল'লে। তেনেকুৱাতে ভীমে বাধা দিলেও বাধা নামানিলে। নমনাৰ কাৰণে ভীমে আৰু হিমবৰ লগত পূৰা ৰণ লাগিল। ৰণত হিমবক বধ কৰিলে। বধ কৰাৰ পিছত এতিয়া হিমবাই ভীমক নেৰা হ'ল। তাই বিয়া পাতে, অন্য কথা নাই, তেওঁ অকল বিয়া পাতে, ভীমক লৈ যায়। তাৰপৰা ভীমে তথাপিও মাৰি পেলাম বুলি ভাবিছিল, কুন্তীদেৱীয়ে তেওঁ বাধা দিলে। তাৰপৰা কুন্তীদেৱীয়ে বাধা দিলে আৰু কুন্তীদেৱীৰ অনুমতি ক্ৰমে হিমবাক তেওঁ সেই মুহূৰ্তত বিয়া পাতিলে। এনেদৰে কিছুদিন যোৱাৰ পিছত তেওঁলোকৰ এই হিমবা আৰু ভীমৰ ঘটুকচ নামৰ এটি সন্তান জন্ম হ'ল। তাৰপিছত এতিয়া সেই অৰণ্য এৰি তেওঁলোকে যেতিয়া অন্য এখন দেশলৈ যাবলৈ ওলালে, সেইখন হ'ল একচক্ৰ নগৰ। সেই একচক্ৰ নগৰত তেওঁলোকে গৈ প্ৰৱেশ কৰিলে। সেই একচক্ৰ নগৰ পোৱাৰ আগতে তেওঁলোকক ব্যাসদেৱে দৰ্শন দিলে। ব্যাসদেৱে তেওঁলোকক বুদ্ধি ভাষাৰ দিলে আৰু তেওঁলোকে দুখে ভাগৰে যিখিনি কুন্তীয়ে অৱগত কৰিলে যে আমি ইমান কষ্ট কিয় খাইছোঁ, ধৃতৰাষ্ট্ৰৰ পুত্ৰগণে আমাক কিয় ইমান কষ্ট দিছে, আমি কি পাপ কৰিলোঁ, এনে বুলি কওঁতে ব্যাসে বুজনি দিলে, কুন্তীয়ে তুমি চিন্তা নকৰিবা, মানুহৰ জীৱনত দুখ থাকেই, মানুহৰ এইখিনি কষ্ট অতিক্ৰম কৰি যোৱাতহে আচল পথ বুলি কৈ তেওঁ কিছুমান বুদ্ধি শিকালে, কেনেকৈ ক'ত থাকিব লাগিব এইখিনি। সেইমতে তেওঁলোকে গৈ একচক্ৰ নগৰত বামুণৰ বেগ ধৰিলে। বামুণৰ বেগ ধৰি তেওঁলোকে কি কৰিলে,
বামুণে ঘৰতে আশ্ৰয় ল'লে সেই বামুণ ঘৰত আকৌ চাৰিদি পানী এনেই তিনিদি পানী বুলি কয় কিন্তু চাৰিদি পানী মাক দেউতাক আৰু এজনী ছোৱালী আৰু এটা সন্তান চাৰিটা পৰিয়াল তেওঁলোকে দিনটো ভীম অৰ্জুন নকুল সহদেৱে সকলোৱে দিনটোৱে ভিক্ষা কৰি যি পায় সেয়া আনি কুন্তি মায়ে বনাই লৈ সমানে দুভাগ কৰে এভাগ চাৰি ভাতৃক দিয়ে এভাগ অকলেই ভীমক দিয়ে ভীমৰ পেট বিগেদিয়ে নবহে তেওঁ সেই খাবলৈ নাপায় শুকাই খিনাই যাবলৈ ধৰিছে ইফালে সদায় তেনেদৰে তেওঁ বামুণৰ ঘৰতে আশ্ৰয় লৈ থাকিল এদিনাখন ভীম আৰু কুন্তি সেই বামুণৰ ঘৰ য'ৰ ঘৰটোত আছিলে তাতে তেওঁলোক থাকিলে চাৰি ভাতৃয়ে ভিক্ষা কৰিবলৈ গৈছিল ভিক্ষা কৰিবলৈ যোৱাৰ সময়ত বামুণৰ ঘৰত এনেকুৱা কণ্ডল চিঞৰ বাখৰ কান্দোনৰ ৰোল আহিল তেতিয়া কুন্তি মাৱে গৈ মনে মনে তেওঁলোকৰ দৰ্জা মুখত ৰৈ কি হৈছে সেইখিনি বুজ ল'লে তাৰপৰা জানিলে যে তেওঁলোকৰ সেইদিনাৰ ৰাক্ষসৰ পাল আছে সেইখন বকাসুৰ নগৰ বুলি কয় বকাসুৰ নামৰ এজন ৰজা আছে অসুৰ সেই অসুৰজনে গোটেই গাঁৱৰ মানুহবোৰ খাই খাস্তাং কৰিছিলে তাৰপিছত মানুহবোৰে গোটেই গোট খাই তেওঁক বুজনি দি কৰিলে কি বোলে আমি প্ৰতি সপ্তাহত এজন প্ৰতি ঘৰে পাল দিম প্ৰতি ঘৰ মানুহে এজন মনুষ্য পাল দিম আৰু এনেদৰে তুমি শান্ত হোৱা সেইদিনমতে তেওঁ শান্ত হৈ প্ৰতি ঘৰ পাল সেইদিনাখন বামুণৰ ঘৰ পাল আছিল বামুণৰ ঘৰে এতিয়া কাক দিব মাককে দিবনে নাই বাপেককে দিবনে নাই সৰু সৰু ল'ৰা ছোৱালীকেইটাই দিব এইটোতে লৈ কণ্ডল হৈ আছে মাকে কৈছে মই যাওঁ বাপেকে কৈছে মই যাওঁ জীয়াৰীজনীয়ে কৈছে মই যাওঁ অকণমানি পুত্ৰ ল'ৰাটো তেওঁ কৈছে মই যাওঁ এনেদৰে এইবোৰ চিঞৰ বাখৰ হৈ থাকোঁতে কন্দা-কন্দি হৈ থাকোঁতে কুন্তি মাৱে তেওঁলোকৰ ৰুমলৈ সোমাই আহি ক'লে যে তোমালোক কোনো যাব নালাগে মোৰ এজন ল'ৰা আছে তেওঁৰ নাম ভীম তেওঁ বকাসুৰক বধ কৰিব তোমালোকে ভয় কৰিব নালাগে তেওঁ একো চিন্তা কৰিব নালাগে তেওঁ বামুণে ক'লে যে আপোনালোকে আমাৰ আলহী হিচাপে আপোনালোকক আমি এইটো কেতিয়াও কৰিবলৈ দিব নোৱাৰোঁ তেতিয়া কুন্তি মায়ে বাৰে বাৰে ক'লে যে আপোনালোকে একো চিন্তা নকৰিব আমাৰ 5জন ল'ৰা তাৰ এজন পঠিয়াই দিম তাৰপিছত লাষ্টতে সেই সিদ্ধান্ত হ'ল পিছদিনাখন তেওঁলোক সেই বকাসুৰৰ খাদ্য লৈ এখন গৰু গাড়ীত লৈ যায় হাজাৰ মানে মদৰ কলহৰ পৰা ধৰি ভাতৰ দম মাছ মাংস ক্ষীৰ এইবিলাক সকলোবিলাক গাড়ীত ভৰ্তি কৰি নিয়ে আৰু যিজনে গাড়ী চলাই যাব সেইজনকে বকাসুৰে খাব সেই ভীমে সেইদিনাখন গাড়ী চলাই গ'ল আৰু খাদ্য দ্ৰব্য গাঁৱৰ মানুহে যোগাৰ কৰি দিলে তেওঁ গৈ পেলাই তেওঁ গুহাত বকাসুৰে গুহাৰ আগ পাওঁতেই গাড়ী ৰখাই তেওঁ দবাদব তেওঁ সেই খাদ্যখিনি খাবলৈ ল'লে দবাদব খাই আছে আৰু মাছ মাংস ঘিউ পৰমান যিমান য'ত যি দিছে চব খায়ো তেওঁ এইখন খাই থাকোঁতে তেনেকুৱাতে তেওঁতো বহুত দিন লঘোণত আছে এইখিনি পাইছে খাইছে আনন্দৰে বকাসুৰে খেদা মাৰি আহিলে খেদা মাৰি আহি পিঠিতে ঘোচা দিলে তথাপিতো সেই বকাসুৰৰ ঘোচাত তেওঁ লৰচৰ নহয় খাই আছে খাই যেতিয়া শেষ হ'ল তেতিয়া বকাসুৰে গছ উঘালি ল'লে গছ উঘালি লোৱাৰ পিছত ধুনীয়াকৈ ভীমে খাই বৈ আজৰি হোৱাৰ পিছত তেওঁতো গছে কি কৰিব ভীমে তেওঁকো কি কৰিলে গছ উঘালি গছে লাগিল প্ৰথমে গছে লাগিল তাৰ বাহুৱে লাগিল লাগি তাৰপিছত কি কৰিলে বকাসুৰক হাতেৰে ধৰি ওপৰত দলি মাৰি দি মাটিত ঠেকেচা খাই পৰিলে সেই ঠেকেচা পৰি তেওঁ বকাসুৰ মৰি থাকিল ইতিমধ্যে গাঁৱৰ মানুহে তলপুৰ লাগিছে যে এই বকাসুৰ নগৰত আজি কি হ'ব দেশত অথন্ত ঘটিল এনেকুৱা বুলি গোটেই ভয়ত পেঁপুৱা লাগিছে ইতিমধ্যে ভীমে বকাসুৰক বধ কৰি তেওঁ আকৌ সেই বামুণৰ ঘৰলৈ ঘূৰি আহিলে নমস্কাৰ